ক্লাছত আমি লুইস ফিচাৰৰ ইণ্ডিগো চেপ্টাৰটো আলোচনা কৰিম ওকে সো প্ৰথম কথা আমি লুইস ফিচাৰৰ বিষয়ে জানিলো তেওঁ জন্মগ্ৰহণ কৰিছিল ফিলাডেলফিয়াত তাৰ পিছত দিছে তেওঁ সাৰ্ভ কৰিছিল এজ এ ভলান্টিয়াৰ ইন ব্ৰিটিছ আৰ্মি বিটুইন 1918 to 1920 Fisher made a career as a journalist and wrote for the New York Times. New York Times or kane teketa likhisil aru teo nijor career to arambho koisil as a journalist. Tar pisot teo kam korisil the Saturday Review and for European and Asian publication or karone teo kam korisil Princeton University teo faculty member asil. The following is an excerpt moi tomako kolwe from his book The Life of Mahatma Gandhi. Teo jikhon kitab Louis Fisher likha kitab The Life of Mahatma Gandhi pra তুলিনা হৈছে এই ইণ্ডিগো চেপ্টাৰ এতিয়া আমি টেক্সটখন পঢ়িম লাইন বাই লাইন মই পঢ়ি যাম আৰু তোমালোকক মিনিংবিলাক কৈ যাম থাকিলে কমেন্ট বক্সত কমেন্ট কৰি দিবা মোক কৈছো When I first visited Gandhi in 1942 at his ashram in Sevagram in central India, he said, I will tell you how it happened that I decided to urge the departure of the British. It was in 1917. So, ইয়াত লেখক লুইস ফিচাৰে নিজে কৈ আছে তেওঁ যেতিয়া গান্ধীজীক ভিজিট কৰিছিল কোট ভিজিট কৰা মানে কি লগ কৰিবলৈ গৈছিল তেওঁ আশ্ৰম তেতিয়া কৰিছিল সেৱাগ্ৰামত তেতিয়া মহাত্মা গান্ধীয়ে তেওঁ কৈছিল ইয়াত কৈছে নহয় যে হি সেড মানে মহাত্মা গান্ধীয়ে কৈছিল মই তোমাক কম মানে আই উইল টেল ইউ হাউ ইট হ্যাপেন কেনেকৈ হৈছিল যে মই সিদ্ধান্ত লৈছিলো কোনে মহাত্মা গান্ধীয়ে নিজেই কৈছে যে মই সিদ্ধান্ত লৈছিলো ব্ৰিটিছসকলক ইয়াৰ পৰা খেদাৰ যি সিদ্ধান্ত লৈছিলো কেনেকৈ লৈছিলো ইট ওয়াজ ইন 1917 মানে 1917 চনৰ পৰা এই কামটো আৰম্ভ হৈছিল বুলি কৈছে So he had gone to December in 1960 annual convention of the Indian National Congress Party in Lucknow. Indian National Congress Party যে লখনৌত অধিবেশন হৈছিল সেই অধিবেশন কিমান চনত 1916 চনত তেতিয়া মহাত্মা গান্ধী তালৈ গৈছিল ডিসেম্বৰ মাহ মন ৰাখিবা so there were 2301 delegates and many visitors during the proceedings Gandhi recounted মানে গান্ধীজীয়ে এই কথাবিলাক মনত পেলাই আছে মানে কথাবিলাক কাক কৈ আছিল Gandhi recounted ইয়াত কৈছে মানে গান্ধীজীয়ে লুইস ফিচাৰ কৈছে কাৰণ লুইস ফিচাৰে তেওঁ ভিজিট কৰিছিল যেতিয়া তেওঁ সেৱাগ্ৰামত আছিল তেওঁ আশ্ৰম সেৱাগ্ৰামত যেতিয়া আছিল লুইস ফিচাৰ তেওঁ লগ কৰিবলৈ গৈছিল তেতিয়া গান্ধীজীয়ে মনত পেলাই কথাবিলাক কৈ আছে যে a peasant came up to me looking like any other peasant in India poor and emaciated and said এতিয়া মহাত্মা গান্ধীয়ে মনত পেলাই কৈছে যে এজন খেতিয়ক পিজন মানে খেতিয়ক মোৰ ওচৰলৈ আহিছিল ইয়াত কৈছে কেম আপ টু মি মানে মোৰ ওচৰলৈ আহিল কিয় আহিল লুকিং লাইক আৰু তেওঁ দেখাত কেনেকুৱা দেখা গৈছিল কৈছে তেওঁ সাধাৰণ খেতিয়কৰ দৰে তেওঁ দেখা গৈছিল আৰু সেই পিজনজন মানে খেতিয়কজনে আহি মেলি মোক কৈছিল কি বুলি কৈছিল I am Rajkumar Shukla I am from Champaran and I want you to come to my district বাপু জি বুলি কয় সো বাপু মোৰ নাম হৈছে ৰাজকুমাৰ শুক্লা আৰু মই আহিছো চাম্পাৰাম ডিস্ট্ৰিক্টৰ পৰা আৰু মই আপোনাক ইয়ালৈ মোৰ ডিস্ট্ৰিক্টলৈ লৈ যাবলৈ আহিছো গান্ধী had never heard of the place মই এই ঠাইটুকুৰাৰ নাম কেতিয়াও শুনা নাই মানে মহাত্মা গান্ধীয়ে কৈছে মই এই ঠাইটুকুৰাৰ নাম শুনা নাই আগতে It was in the foothills of the towering Himalayas near the kingdom of Nepal. Himalaya foothills মানে যত মানুহ খোজ কাঢ়িব পাৰে foothills so foothills so towering Himalaya foothills of অৱস্থিত Champaran district তাৰপিছত কৈছে under an ancient arrangement the Champaran peasants were sharecroppers that means মানে ইয়াত কি হয় ইয়াত মাটিৰ মালিক বিলাকে ভূস্বামী বিলাকে মাটি বিলাক ধাৰলৈ দিয়ে কি কৰিব কাৰণে খেতি কৰিব কাৰণে দুখীয়া পিজন বিলাকক দুখীয়া খেতিয়ক বিলাকক মাটি ধাৰলৈ দিয়ে আৰু এই ধাৰৰ তেওঁলোকে ঋণ হিচাপে এই খেতি কৰা মাটিৰ আধাখিনি দি দিব লাগে শস্যবিলাক বিকি যিখিনি উপাৰ্জন হয় সেইখিনি কাক দি দিব লাগে মাটিৰ মালিকক দি দিব লাগে বা সেই প্ৰডাক্টখিনিকে দি দিব লাগে ঠিক আছে আধাখিনি মানে দি দিব লাগে সো এইটো শেয়াৰ ক্ৰপিং সিস্টেম তেনেকুৱা ধৰণৰ বেলেগ বেলেগ সিস্টেম আছে শেয়াৰ ক্ৰপিঙত তাৰপিছত Rajkumar Shukla was one of them আৰু Rajkumar Shukla এজন খেতিয়ক আছিল আৰু এই শেয়াৰ ক্ৰপিং সিস্টেম যি চাম্পাৰামত প্ৰচলিত আছিল সেই সময়ত সেই শেয়াৰ ক্ৰপিং সিস্টেমৰ তেওঁ অংশীদাৰ সো হি ওয়াজ ইলিটাৰেট বাট ৰিজলিউট তেওঁ ইলিটাৰেট মানে কি শিক্ষিত কিন্তু তেওঁ অশিক্ষিত আছিল কিন্তু তেওঁ ৰিজলিউট মানে তেওঁ ফাৰ্ম মানে তেওঁ দৃঢ় আছিল কাম কৰাৰ প্ৰতি he had come to the congregation to complain about the injustice of the landlord system in Bihar and somebody had probably said speak to Gandhi আসলতে তেওঁ বিহাৰলৈ আহিছিল প্ৰথম অৱস্থাত ৰাজকুমাৰ শুক্লা বিহাৰলৈ আহিছিল সেই তেওঁলোকৰ দৃষ্টিকোণ মানে চাম্পাৰাম দৃষ্টিকোণ যে এই শেয়াৰ ক্ৰপিং সিস্টেমটো চলি আছে মানুহক ঠগা হৈছে ভূস্বামী বিলাকে তেওঁলোকে অধিক তেওঁলোকে মাটি ধাৰলৈ দি মেলি ঋণ বেছি কৰি লয় শস্য বেছি কৰি লয় হয় না উৎপাদন কৰা সৰভাগী মালিকে জব্দ কৰি পেলাই মালিকে লৈ লয় হয় নহয় সো ইয়াৰ ফলত ইয়াৰ কমপ্লেইন দিবৰ কাৰণে ইয়াৰ এগেইনষ্টত কমপ্লেইন দিবৰ কাৰণে তেওঁ কংগ্ৰেছ পাৰ্টিক কমপ্লেইন দিবৰ কাৰণে কংগ্ৰেছৰ যি সেশন হৈছিল বিহাৰত তেতিয়া তেওঁ তালৈ আহিছিল তেতিয়া সেই অন্যায় সেই ইনজাষ্টিছৰ কথা তেওঁ কৈছিলে মানুহবিলাকক তেতিয়া তেওঁ ৰেকমেণ্ড কৰিছিলে যে তেওঁ উপদেশ দিছিলে যে আপুনি গান্ধীজীৰ ওচৰত যাওক আপোনাক গান্ধীজীয়ে সহায় কৰিব তেতিয়া এজনে তেওঁ কৈছে somebody মানে কোনোবাই তেওঁ কৈছিলে probably said speak to Gandhi
গান্ধীজীৰ লগত কথা পাতক Gandhi told Shukla he had an appointment in Kanpur and was also committed to go to other parts of India তেতিয়া মহাত্মা গান্ধীয়ে ক'লে যে মোৰ ওচৰত এতিয়া একেবাৰে সময় নাই মই কানপুৰলৈ যাব লাগে মোৰ কানপুৰত মই এটা এপইণ্টমেণ্ট আছে কানপুৰত মই যাব লাগিব আৰু ইয়াৰ পিছত মই বেলেগ বেলেগ ইণ্ডিয়াৰ মানে আমাৰ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইলৈ মই যাব লাগে মোৰ তাত কাম আছে এতিয়া মই তোমাৰ লোকৰ ডিষ্ট্ৰিক্টলৈ যাবলৈ সময় নাই এনেধৰণে ক'লে Shukla accompanied him everywhere কিন্তু গান্ধীজী ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে আৰু শুক্লাই তেওঁৰ পাছে পাছে ঘূৰি ফুৰিছে accompanied him মানে লগ দিছে যে আপুনি যেতিয়া আজৰি হয় তেতিয়া মোৰ লগত যাব Then Gandhi returned to his ashram near Ahmedabad. So Gandhiji ভাৰতৰ বিভিন্ন ঠাইত যি য'ত কাম আছিলে কানপুৰ গ'ল তাৰ পৰা বিভিন্ন পাৰ্টছত মানে ইণ্ডিয়াৰ বিভিন্ন পাৰ্টছত ঠাইত যি কাম আছিলে তেওঁ কৰি তেওঁ পুনৰ নিজৰ আশ্ৰম আহমেদাবাদত যিখন আশ্ৰম আছে সেই আহমেদাবাদৰ আশ্ৰমলৈ ঘূৰি আহিলে Shukla followed him to the ashram আৰু শুক্লাই আহি গান্ধীজীৰ পাছে পাছে আহি মানে পিছ লৈ তেওঁ ক'ত পালেহি তেওঁ আশ্ৰম পালেহি যে মহাত্মা গান্ধী তেওঁৰ লগত যাব লাগে মুঠতে তেওঁ আহি আহমেদাবাদ পালেহি আহমেদাবাদৰ আশ্ৰম পালেহি For weeks he never left Gandhi's side. Fix a date he begged. তেওঁ ভিক্ষা কৰিলে যে হে বাবু এটা ডেট ফিক্স কৰক আৰু আমাৰ লগত বলক আৰু আমাক এই সমস্যাটোৰ পৰা উদ্ধাৰ কৰক এনে ধৰণে ক'লে Impressed by the sharecropper's tenacity and story Gandhi said I have to be in Calcutta on such a date come and meet me and take me from there তেতিয়া হে মানুহজনৰ নম্ৰতাত দেখি tenacity মানে নম্ৰতা হে মানুহজনৰ ভদ্ৰতা দেখি তেওঁৰ যি ধৈৰ্য তেওঁৰ নম্ৰতা তেওঁৰ ভদ্ৰতা এইবিলাক দেখি মেলি তেওঁৰ আচাৰ ব্যৱহাৰ মানে গান্ধীজী মুগ্ধ মেলি ক'লে ঠিক আছে মই তোমালোকৰ ডিষ্ট্ৰিক্টলৈ যাম মই চাম্পাৰণলৈ যাম কিন্তু তাৰ আগত মই কলকাতা যাব লাগিব চাচে ডেটটো দিলে আৰু এনেধৰণে এইটো ডেটত মই যাম আৰু তুমি কলকাতালৈ আহিবা তাৰপিছতে মই তাৰ পৰা তোমাৰ লগত চাম্পাৰণলৈ যাম কৰি এনেধৰণে ক'লে তাৰপিছত months passed Shukla was sitting on his haunches at the appointed spot in Kolkata when Gandhi arrived haunches মানে বহিবৰ কাৰণে জাস্ট ভৰিতে এনেকৈ ভেজা লৈ আমি এনেকৈ বহি থাকোঁ যে সেইটো হৈছে haunches so দেখিছা তোমালোকে so তেওঁ কি কৰিলে যেতিয়া months pass কেইমাহমানৰ পাছত কেইমাহমান গ'ল আৰু যোৱাৰ পাছত কলকাতাৰ যিডোখৰ ঠাইলৈ মহাত্মা গান্ধী আহিম বুলি কৈছে সেই ঠাইডোখৰলৈ অলৰেডি ৰাজকুমাৰ শুক্লা আহি গান্ধীজীৰ কাৰণে ৱেইট কৰি আছে মানে ৰৈ আছে He waited till Gandhi was free আৰু মহাত্মা গান্ধী আহিলে আহি তেওঁৰ কামখিনি কৰিলে তেখেতৰ কামবিলাক কৰিলে আৰু তেতিয়ালৈকে তেওঁ ৰৈ আছে যেতিয়ালৈকে মহাত্মা গান্ধী ফ্ৰী হোৱা নাই Then the two of them boarded a train for the city of Patna in Bihar so Patna বিহাৰত অৱস্থিত আমি জানো তাৰপিছত দুইগৰাকীয়ে তেওঁলোকে ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিলে মানে কলে যাত্ৰা আৰম্ভ কৰিলে পাটনালৈ There Shukla led him to the house of a lawyer named Rajendra Prasad who later became president of the Congress Party and of India. তেওঁলোক পাটনালৈ গ'ল পাটনাৰ পৰা তেওঁলোক ক'লে গ'লে এজন লয়াৰৰ ঘৰলৈ গ'ল লয়াৰজন হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যিজন কংগ্ৰেছ পাৰ্টিৰ প্ৰেচিডেণ্ট হৈছিল আৰু লেটাৰ আমাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হৈছিল Rajendra Prasad was out of town, but the servant knew Shukla as a poor yeoman who pestered their master to help the Indigo sharecroppers. Okay. Rajendra Prasad তেতিয়া নিজৰ বাংলোত নাছিলে তেওঁ আউট অফ টাউন আছিলে বাংলোত কাম কৰা সেই শ্ৰমিকসকলে কাম কৰা সেই বণিকসকলে ৰাজকুমাৰ শুক্লাক অলৰেডি চিনি পায় তেওঁ ইতিমধ্যে চিনি পায় কি বুলি চিনি পায় তেওঁ এজন সাধাৰণ খেতিয়ক আৰু সকলোৱে চিনি পায় সেই শ্ৰমিকবিলাকে চাৰ্ভেণ্টবিলাকে তেওঁক চিনি পায় যে তেওঁ এজন সাধাৰণ কৃষক আৰু গতিকে কৃষকজনৰ লগত কোন গৈছে মহাত্মা গান্ধী গৈছে মহাত্মা গান্ধীক তেওঁলোকে চিনি নাপায় আৰু মহাত্মা গান্ধীকো তেওঁলোকে ভাবিলে যে তেওঁ এজন সাধাৰণ ৰাজকুমাৰ শুক্লাৰ এজন কৃষক হয় so they let him stay on the grounds with his companion Gandhi so ক'লে যে যেহেতু আমাৰ ছাৰ নাই ছাৰ আউট অফ টাউনত আছে মানে ৰাজেন্দ্ৰ প্ৰসাদ ঘৰত নাই গতিকে আপোনালোক ইয়াতে শুব পাৰিব মানে গ্ৰাউণ্ড তলতে আৰু পকাতে শুব পাৰিব বুলি ক'লে মহাত্মা গান্ধী সৈতে ঠিক আছে whom they took to be another peasant মানে মহাত্মা গান্ধীক তেওঁলোকে কি বুলি ভাবিলে peasant বুলি ভাবিলে খেতিয়ক বুলি ভাবিলে but Gandhi was not permitted to draw water from the well lest some drops from his bucket pollute the entire source how did they know that he was not an untouchable so untouchability মানে কি মানে untouchable মানে কি উচ্চ খাপৰ লোকসকলে নিম্ন খাপৰ যিসকল ব্যক্তি তেওঁলোকক টাচ কৰিব নোৱাৰে চুব নোৱাৰে স্পৰ্শ কৰিব নোৱাৰে তেওঁলোকে এইবিলাক কি হ'ব বুলি ভাবে চিন বুলি ভাবে এটা ঠিক আছে সো মহাত্মা গান্ধীও একে নিম্ন খাপৰ বুলি ভাবিছিলে ৰাজকুমাৰ শুক্লাৰ লগত এজন প্ৰেজেন্ট বুলি ভাবিছিলে গতিকে গ্ৰাউণ্ডত ক'বলৈ দিলে সেইটো পাৰমিশ্যন দিলে ঠিক আছে কিন্তু তেওঁ ৱেলৰ পৰা মানে কুঁৱাৰ পৰা পানী তুলিবলৈ দিয়া হোৱা নাছিলে কাৰণ তেওঁ হাতে তোলা পানী যদি এক টোপালো যদি তাত পৰি যায় তেতিয়া সেই পানীখিনি অপবৃত্ত হৈ যাব বুলি ভাবে ঠিক আছে কাৰণ সেই সময়ত সেই আনটাচেবিলিটিটো প্ৰচলিত হৈ আছিল Gandhi decided to go first to Muzaffarpur which was en route
to Champaran to obtain more complete information about conditions than Shukla was capable of imparting. মানে গান্ধীজী কি কৰিলে তেতিয়া ৰাজকুমাৰ শুক্লাৰ পৰা যিখিনি তথ্য যিখিনি ইনফৰমেশ্যন তেওঁ লাভ কৰিলে সেই ইনফৰমেশ্যনতকৈ অধিক তথ্য আৰু অধিক তথ্য লাভ কৰিবৰ কাৰণে তেওঁ সিদ্ধান্ত ল'লে যে মই মুজাফৰপুৰলৈ যাম মুজাফৰপুৰ চাম্পাৰানৰ পৰা অলপ আগতে আছে চ' মই তালৈ যাম তাত গৈ মেলি মই আৰু অধিক তথ্য লাভ কৰিম এই শ্বেয়াৰ ক্ৰপিং চিষ্টেমটো কি কেনেধৰণে ইয়াত হৈছে তেওঁলোকে খেতিয়কবিলাকে কি কি অন্যায় ফেচ কৰিবলগীয়া হৈছে সকলোবিলাক তথ্য লাভ কৰিবৰ কাৰণে মই মুজাফৰপুৰলৈ যাম He accordingly sent a telegram to Professor J.B. Kriplani of the Arts College in Muzaffarpur, whom he had seen at Tagore's Santiniketan School. So, সেই কথা তেওঁ ভাবি সেই সিদ্ধান্ত লৈ তেওঁ J.B. Kriplani মনত ৰাখিবা J.B. Kriplani লৈ এটা টেলিগ্ৰাম পঠিয়ালে এটা মেছেজ পঠিয়ালে আৰু তেওঁ কোন আছিলে তেওঁ আছিলে প্ৰফেচৰ এজন ক'ৰ আৰ্টছ কলেজ ইন মুজাফৰপুৰত যিখন আৰ্টছ কলেজ আছে সেই আৰ্টছ কলেজৰ তেওঁ প্ৰফেচাৰ আছিলে আৰু তেওঁলৈ টেলিগ্ৰাম পঠিয়ালে যে মই মুজাফৰপুৰলৈ গৈ আছোঁ তাৰপিছত আহিলে আৰু এটা মনত ৰাখিবা যে তেওঁ ক'ত লগ পাইছিল মানে জেবি কৃপলানীক ক'ত লগ পাইছিল জেবি কৃপলানীক লগ পাইছিল শান্তিনিকেতন স্কুলত এইখন কাৰ হয় টেগৰৰ শান্তিনিকেতন স্কুল আমি জানো এটা বিশ্ববিখ্যাত চ' তাত তেওঁ লগ পাইছিল The train arrived at midnight 15 April in 1970 আৰু ট্ৰেইনত আহিলে তেওঁলোক মুজাফৰপুৰলৈ আৰু ট্ৰেইনখন আহি মাঝৰাতি মানে 15 এপ্ৰিল আছিলে সেইদিনাখন আহি পালে 1917 চন Kriplani was waiting at the station with a large body of students. Gandhi stayed there for 2 days in the home of Professor Malkani, a teacher in a government school. Okay. তাৰপিছত গান্ধীজী তাত কিমান দিন থাকিলে 2 দিন থাকিলে বুলি কৈছে মনত ৰাখিবা যেতিয়া তেওঁ আহি মেলি তাত পালেহি তেতিয়া প্ৰফেচৰ তেওঁৰ কাৰণে ৱেইট কৰি আছে প্ৰফেচৰ কৃপলানী জেবি কৃপলানী তেওঁৰ কাৰণে ৱেইট কৰিছে আৰু তেওঁৰ লগতে লাৰ্জ বডি অফ ষ্টুডেণ্ট মানে তেওঁৰ ষ্টুডেণ্টবিলাক তেওঁৰ ছাত্ৰসকলো তেওঁ ৱেলকাম কৰিবৰ কাৰণে সেই ষ্টেচনত আহি মেলি অলৰেডি উপস্থিত আছে তেওঁ গ্ৰেণ্ড এটা ৱেলকাম দিছে মানে ঠিক আছে আৰু গান্ধীজীয়ে তাত 2 দিন থাকিলে কাৰ ঘৰত থাকিলে প্ৰফেচৰ মালকানীৰ ঘৰত থাকিলে বুলি কৈছে প্ৰফেচৰ মালকানী কোন আছিলে প্ৰফেচৰ মালকানী আছিলে এজন টিচাৰ কোৰ টিচাৰ গভৰ্ণমেণ্ট স্কুলৰ এজন টিচাৰ আছিলে এইখিনিতে আকৌ কৈছে যে ইট ৱাজ এন এক্সট্ৰাঅৰ্ডিনাৰী থিং ইন দোজ ডেজ গান্ধী কমেণ্টেড মানে এই কথাবিলাক কাক কৈ আছে মহাত্মা গান্ধী এই কথাবিলাক কাক কৈ আছে আমাৰ লেখকক কৈ আছে লেখক লুইচ ফিচাৰক কৈ আছে যেতিয়া তেওঁ ভিজিট কৰিবলৈ আহিছিলে সেৱাগ্ৰাম আশ্ৰমত তেতিয়া প্ৰথম অৱস্থাত মহাত্মা গান্ধীয়ে ক'লে যে মই যে ব্ৰিটিছসকলক খেদিবলৈ সিদ্ধান্ত লৈছিলোঁ কেতিয়া লৈছিলোঁ জানা 1916 চনতে এইটো আৰম্ভ হৈছিল বুলি তেওঁ কৈছে তাৰ পৰা মই কেনেধৰণে মানে এজন পিজনক লগ পালোঁ প্ৰথম কেনেকৈ ষ্টাৰ্টিংটো হ'ল মানে সেইটো কৈছে যে এজন পিজনক মই ফাৰ্ষ্ট লগ পালোঁ পিজনজনৰ নাম আছিল ৰাজকুমাৰ শুক্লা তেওঁ আহি মোক লগ কৰিছিলেহি লগ কৰাৰ পিছত মই তেওঁক প্ৰথম সময় দিব পৰা নাছিলোঁ তাৰ পৰা আমি তেওঁ যিহেতু বহুত মানে তেওঁ মোক অনুৰোধ কৰাৰ বলত তেওঁৰ মানে নম্ৰতাত মই সুখী হৈ মই তেওঁক ডেট দিলোঁ কলকাতাৰ পৰা আমি গ'লোঁ পাটনা তাৰপিছত আমি এনেধৰণে থাকিলোঁ কাৰ ঘৰত থাকিলোঁ আমি ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত আছিলোঁ তেতিয়া মোক এজ এ পিজেণ্ট ট্ৰিট কৰা হৈছিল আনটাচেবিলিটিৰ কথাটো সেই সম্পৰ্কে ক'লে তাৰপিছত আহিলোঁ মই বেছি ইনফৰমেশ্যন ল'বৰ কাৰণে মই মুজাফৰপুৰলৈ আহিলোঁ কৃপলানীক লগ কৰিলোঁ লগতে মই থাকিলোঁ মালকানীৰ ঘৰত মালকানী প্ৰফেচৰ মালকানী তেওঁ আছিলে আকৌ এজন গভৰ্ণমেণ্ট স্কুলৰ টিচাৰ কিন্তু সেই সময়ত তেতিয়া আকৌ তেওঁ মনত পেলাই কৈছে জানানে সেই সময়ত কিন্তু এজন গভৰ্ণমেণ্ট টিচাৰৰ ঘৰত থকাটো এটা ডাঙৰ কথা কাৰণ গভৰ্ণমেণ্ট টিচাৰ মানে কি ব্ৰিটিছ গভৰ্ণমেণ্টৰ কথা কৈছে যে ইট ৱাজ এন এক্সট্ৰাঅৰ্ডিনাৰী থিং ইন দোজ ডেজ গান্ধী কমেণ্ডেড ফৰ এ গভৰ্ণমেণ্ট প্ৰফেচাৰ টু হাৰ্বাৰ এ মেন লাইক মি মানে এতিয়া পাইছিলোঁ ন হাৰ্বাৰ আগত প্ৰথমতে আমি পাইছিলোঁ ন চ' হাৰ্বাৰ যিটো এক্সপ্ৰেশ্যন প্ৰথমে আমি টেক্সখনত চাবলৈ দিছে চ' হাৰ্বাৰ মানে আশ্ৰয় দিয়া মোৰ দৰে এজন মানুহক মোৰ দৰে এজন আন্দোলনকাৰীক আশ্ৰয় দিয়াটো যি ব্ৰিটিছৰ এগেইনষ্টত গৈছে ন আশ্ৰয় দিয়াটো সেই সময়ত এটা ডাঙৰ কথা তাতে তেওঁ এজন গভৰ্ণমেণ্ট এমপ্লয়ী হয় গভৰ্ণমেণ্ট টিচাৰ হয় চ' ইন স্মলাৰ লোকেলিটিজ দ্য ইণ্ডিয়ানছ ৱেৰ এফ্ৰেড টু শ্ব' চিম্পেথি ফৰ এডভকেটছ অফ হোম ৰুল কাৰণ আমি হোম ৰুল মই হোম ৰুলৰ এডভকেট মানে কি এডভকেট মানে হৈছে যি ছাপৰ্টাৰ যি হোম ৰুল বঢ়াব বিচাৰে মানে আমি আনৰ অধীন হৈ নাথাকোঁ আমি নিজেই নিজৰ স্বাধীন মানে আমি হোম ৰুল কৰিম আমি আমাৰ শাসন নিজেই কৰিম চ' মই তাৰ এজন এডভকেট ঠিক আছে মই তাৰ এজন কি ছাপৰ্টাৰ আৰু এনেকুৱা ছাপৰ্টাৰবিলাকক আশ্ৰয় দিয়াটো সেই সময়ত এটা বহুত ডাঙৰ কথা তাতে এজন গভৰ্ণমেণ্ট এমপ্লয়ী ব্ৰিটিছ গভৰ্ণমেণ্টৰ এমপ্লয়ী সেইটো কথা কৈছে দ্য নিউজ অফ গান্ধীজ এডভেণ্ট এণ্ড দ্য নেচাৰ অফ হিজ মিছন স্প্ৰেড কুইকলি থ্ৰু মুজাফৰপুৰ এণ্ড টু চাম্পাৰান আৰু এডভেণ্ট মানে হৈছে মনত ৰাখিবা এডভেণ্ট মানে হৈছে অহা তেওঁ আহিলে যে মহাত্মা গান্ধী যে আহিলে তেওঁ অহাটো তেওঁ যে ভিজিট কৰিছে সেই কথাটো মানে গোটেই মুজাফৰপুৰত স্প্ৰেড হৈ গ'ল ঠিক আছে স্প্ৰেড কুইকলি খুব সোনকালে স্প্ৰেড হৈ গ'ল এণ্ড টু চাম্পাৰান আৰু চাম্পাৰানতো কথাটো বিয়পিলে Sharecroppers from Champaran began arriving on foot, conveying to see their champion. তাৰপিছত যেতিয়া খবৰ বিয়পি গ'ল যে বাপুজী আহিছে মহাত্মা গান্ধী আহিছে তেতিয়া শ্বেয়াৰক্ৰপাৰ্ছবিলাক যিবিলাক মানে এই শ্বেয়াৰক্ৰপিং চিষ্টেমৰ আণ্ডাৰত যিসকল পিজেন আছে সেই শ্বেয়াৰক্ৰপাৰ্ছবিলাক বুলি কৈছে তেওঁলোকক মেনশ্যন কৰিছে চ' পিজেনবিলাক আহিলে খোজকাঢ়িয়ে তেওঁলোক আহিলে কি কৰিবৰ কাৰণে বাপুজীক লগ কৰিবৰ কাৰণে তেওঁলোকৰ মহাত্মা গান্ধী তেওঁলোকৰ লিডাৰক চাবৰ কাৰণে মানুহবিলাক আহিলে মুজাফৰপুৰ লয়াৰ্ছ কল্ড অন
called on এটো মনত ৰাখিবা phrase called on মানে হৈছে to pay a visit called on তোমালোকে এটো phrase টো বনাই এটা সেন্টেন্স বনাবলৈ ট্রাই কৰিব পাৰা called on মানে কি called on ৰ মিনিং হৈছে to pay a visit কৰা মানে অহা called on সো আহিছিল কোন আহিছিল মুজাফৰপুৰৰ লয়াৰবিলাক আহিছিল বুলি কৈছে মুজাফৰপুৰ যি উকিল আছিল মুজাফৰপুৰ লয়াৰ্স called on মানে আহিছিল কি কৰিব কাৰণে গান্ধী to brief him মানে তেওঁ লগ কৰিব কাৰণে তেওঁলোকক তেওঁ সাক্ষাৎ কৰিব কাৰণে তেওঁ লগত কথা বাৰ্তা হবৰ কাৰণে they frequently represented peasants groups in court মানে এই লয়াৰ বিলাকে উকিল বিলাকে এই peasant বিলাকৰ হৈ খেতিয়ক বিলাকৰ হৈ ফাইট কৰি আছে উকিল court they told him about their cases and reported the size of their fees so মহাত্মা গান্ধী কে তেওঁলোকে আহি লগ কৰিলে উকিল বিলাকে আহি কলি যে আমাৰ কেছ বিলাক এনেকুৱা ধৰণে চলি আছে এইবিলাক কেছ আৰু তেওঁলোকে লগতে এইটো ক'লে যে আমি কিমান পইচা লম মানে কৃষকসকলৰ পৰা আমি কিমান পইচা লৰিবৰ কাৰণে কিমান ফিজ লৈ কথাটো তেওঁলোকে ক'লে Gandhi cited the law for collecting big fee from the sharecroppers Gandhi cited মানে গালিপৰা CHIDD cited মনত ৰাখিবা গান্ধী যে গালি পাৰিলে উকিল বিলাকক গালি পাৰিলে খুব গালি পাৰিলে কিয় গালি পাৰিলে তেওঁলোকে এই পুৰ পিজন বিলাকৰ পৰা পুৰ কৃষক বিলাকৰ পৰা বহুত বিগ এমাউন্ট মানে পইচা বহুত বেছি কৰি লয় কেছ খেলাৰ নামত বহুত বেছি কৰি পইচা লয় he said তেওঁ ক'লে কি বুলি ক'লে I have come to the conclusion that we should stop going to law courts. এটো কলে মই কথাটো সিদ্ধান্ত লৈছো মই কথাটো পালুগে মানে যে আমি ল কোর্ট লৈ গৈ লাভ নাই আমি আইনৰ ওচৰত গৈ লাভ নাই taking such cases to the courts does little good যদি আমি কেছ বিলাক কোৰ্টত লৈ যাওঁ আমাৰ ইনা আছে আমক আছে তামক আছে কোৰ্টত আমি লৈ গলো উকিলে আমাৰটো পৰাটো পইচা খালে কিন্তু আমাৰ একো লাভ নহব কেছ এনেকি লাগি থাকিব আমাৰ পইচা এনেকি গৈ থাকিব একো লাভ নহয় তেওঁ ক'লে where the peasants are so crushed and fear stricken এই ক্ষেত্ৰত আমি যদি চাওঁ কাৰণ আমাৰ peasant বিলাক আমাৰ খেতিয়ক বিলাক হৈছে crushed তেওঁলোকক দমন কৰি ৰখা হৈছে crushed মানে দমন কৰি ৰখা fear strike ভয়াতুৰ বুলি কৈছে so law courts are useless এই ক্ষেত্ৰত মানে law courts বিলাকৰ কোনো কাম নাই আদালতৰ কোনো কাম নাই এবিলাক useless বুলি কৈছে the real relief for them is to be free from fear মানে কৃষক বিলাকক সকাহ দিবৰ কাৰণে একমাত্ৰ উপায় হৈছে প্ৰথম অৱস্থাত আমি তেওঁলোকৰ ভয়টো ভাঙিব লাগিব তাৰ পৰাহে আমি বাকি কথা চিন্তা কৰিব লাগিব এনেই আমি কেছ বিলাক লৈ আদালতত গৈ কেছ খেলি পইচা উকিলক পইচা দি লাভ নাই বুলি মহাত্মা গান্ধীয়ে ক'লে তাৰপিছত কৈছে most of the arable land in the Champaran districts was divided into large estates owned by Englishmen and worked by Indian tenants ভূস্বামী বিলাকে যিবিলাক মাটি ধাৰলে দিয়ে সেই মাটি বিলাক চাম্পাৰাম ডিস্ট্ৰিক্টৰ বিশেষকৈ কৈছে ইয়াত ভাগ কৰি থোৱা আছে divided into large estates owned by Englishmen আৰু এই খেতি কৰা মানুহবিলাক যিবিলাক মানে দি থোৱা আছে মানুহবিলাকক সেই পিজন বিলাকক মানে সেই মালিক বিলাক কোন মালিক হৈছে বিশেষকৈ এইবিলাক প্ৰায় বিলাকে হৈছে Englishmen মানে ইংলিশ পিপল বিলাক and worked by Indian tenants আৰু এই মাটি বিলাকত খেতি কৰে tenants মানে হৈছে খেতিয়ক কোনে খেতি কৰে ইণ্ডিয়ান আমাৰ ভাৰতীয় যিবিলাক পিজন দুখিয়া tenants বিলাক ইয়াত কাম কৰে the chief commercial crop was indigo আৰু commercial মানে হৈছে যিবিলাক আমি ব্যৱসায় বাণিজ্য কাৰণে ব্যৱহাৰ commercial মানে কি ব্যৱসায় বিক্ৰী কৰিব পাৰো ঠিক আছে সো ইয়াত যিটো ব্যৱসায়িক যিটো শস্য উৎপাদন কৰা হয় ব্যৱসায়ৰ বাবে হেতু হৈছে ইন্ডিগো হৈছে নীল খেতি so the landlord compelled all tenants to plant 3/20 or 50% of their holdings with indigo and surrender the entire indigo harvest as rent তেতিয়া যিসকল ভূস্বামী মাটিৰ মালিক আছে তেওঁলোকে এই টেনেন্টস বিলাকক এই পিজন বিলাকক কৃষকসকলক কম্পিল মানে কি কৰা বাধ্য কৰি দিয়া ঠিক আছে কম্পিল মানে বাধ্য কৰি দিছিল ঠিক আছে ইয়াত ইডি লাগি আছে অল টেনেন্টস পিজন বিলাকক বাধ্য কৰি দিছিল টু প্লান 3/20 or 15% মানে অৰ্থাৎ এইটো কৈছে যে তেওঁলোকে যিমানটো এৰিয়াত খেতি কৰে যিমানটো ল্যান্ডত খেতি কৰে তাৰ 15% সেই মাটিৰ তাৰ 15% 15 মানে শতাংশত কি কৰিব লাগিব সেই ইন্ডিগো ক্ৰপছৰ খেতি কৰিব লাগিব নীল খেতি তাত কৰিব লাগিব of their holdings with indigo and surrender the entire indigo harvest as rent আৰু যি হে 15% ইন্ডিগো খেতি কৰিব হে কমপ্লিট 15% তেওঁলোকে মালিকক দি দিব লাগিব সেই নীল খেতিখিনি উৎপাদন শস্যখিনি মানে যিখিনি উৎপাদন সব মালিকক দি দিব লাগিব হেতু আছে তেওঁলোকৰ এটা এগ্ৰিমেন্ট আৰু এই এগ্ৰিমেন্টত তেওঁলোকক সহি কৰিবলৈ বাধ্য কৰাই দিছিল কোনে এই ভূস্বামী বিলাকে This was done by long term contract আৰু এই কথাটো short term contract নহয় এটো long term বহুত দিনৰ কাৰণে এটা long term contract কৰা হৈছিল চুক্তি কৰা হৈছিল Presently the landlord learned that Germany had developed synthetic indigo আৰু বৰ্তমান সময়ত এই ল্যান্ডলৰ্ড বিলাকে গম পালে যে জাৰ্মানীয়ে সিনথেটিক ইন্ডিগো ডেভেলপ কৰিছে সিনথেটিক মানে কৃত্ৰিম প্ৰণালীয়ে মানে কিছুমান কেমিক্যাল মিক্স কৰি এই ব্লু কালাৰটো সৃষ্টি কৰিছে ব্লু ল্যান্ডটো সৃষ্টি কৰিছে মানে ঠিক আছে ব্লু ইন্ডিগো So they thereupon obtain agreements from the sharecroppers to pay them compensation for being released from the 15%
এৰেঞ্জমেণ্ট সেইকাৰণে তেওঁলোকে এটা প্লেন কৰিলে যে এতিয়াতো তেওঁলোকৰ এই ব্যৱসায়টো কৰিলে তেওঁলোকৰ লাভ নহ'ব জাৰ্মানী ইতিমধ্যে কৃত্ৰিম প্ৰণালী কৰিলে গতিকে তেওঁলোকে ক'লে যে 15% যিটো তোমালোকে দিব লাগে বা 15% যি আমি ইণ্ডিগো খেতি কৰিবৰ কাৰণে তোমালোকক কমপ্লিট কৰিছিলোঁ এতিয়া তোমালোকে নালাগে কৰিব ঠিক আছে তোমালোকৰ মতে তোমালোকে খেতি কৰিব পাৰিবা তোমালোকৰ শস্য তোমালোকে যিটো ক্ৰপে খেতি কৰা যি শস্যই কৰা কৰিব পাৰিবা কিন্তু তাৰ বিনিময়ত তোমালোকে আমাক কম্পেনচেশ্যন দিব লাগিব মানে পইচা দিব লাগিব এক্সট্ৰাকে এনেধৰণে ক'লে The sharecropping arrangements was irksome to peasants and many signed willingly. কিন্তু কিছুমানৰ কাৰণে এইটো বহুত এটা মানে একচন মানে ইৰিটেটিং এটা অস্বস্তিকৰ এটা চিষ্টেম মানে এইবোৰ 15% দি দিয়া পইচা দিয়া তাৰ বিনিময়ত তেওঁলোকে এনেধৰণে মানে ইয়াৰ পৰা মুকলি হ'ব বিচাৰিছিলে ইয়াৰ পৰা মুক্তি পাব বিচাৰিছিলে চিষ্টেমটোৰ কাৰণে এইটো তেওঁলোকৰ কাৰণে বহুত অসহ্যকৰ হৈ পৰিছিলে ঠিক আছে এটা লং টাৰ্ম কণ্টেক্ট হয় আৰু কিন্তু কিছুমান পেজেণ্টে উইলিংলি ইয়াত চাইন কৰি সকলোবিলাক ইমান কথা চিন্তা কৰিব নোৱাৰে হয় ঠিক আছে আমি 15% যদি আমি পইচা দিলে আমাৰ মুকলি হৈ যায় সেই 15% আমি মুকলি কৰি লওঁ আমি বেলেগ খেতি কৰিব পাৰিম চ' উইলিংলি তেওঁলোকে চাইন কৰি দিলে তাৰ একাউণ্ট হয় মানে সেইটো কৈছে তাৰপিছত দ'জ হু ৰেচিষ্টেড যিসকলে মানে নকৰোঁ বুলি ক'লে ৰেচিষ্ট কৰিলে এংগেজ লয়াৰ্ছ তেওঁলোকে কেছ খেলিলে ঠিক আছে আমি কেলে দিম তেওঁলোকে লয়াৰ এংগেজ কৰিলে দ্য লেণ্ডলৰ্ডছ হায়াৰ ঠগছ আৰু সেই সময়ত লেণ্ডলৰ্ডবিলাকে ভূস্বামীবিলাকেও প্লেন কৰিলে তেওঁলোকে ঠগ বাছবিলাক যিসকলে কৃষকবিলাকক ঠগিব পাৰিব ঠগি মেলি মাটিখিনি আকৌ আনিব পাৰিব নিজৰ নামত বা তেওঁলোকক বাধ্য কৰাব পাৰিব চাইন কৰিবৰ কাৰণে তেনেকৈ ঠগবিলাক তেওঁলোকে এপইণ্ট কৰিলে Meanwhile, the information about synthetic indigo reached the illiterate peasants who had signed. কিন্তু already যিসকলে সাইন কৰিছিলে তেওঁলোকে জনা নাছিলে যে জাৰ্মানীয়ে synthetic indigo প্ৰডিউচ কৰিছে বুলি তেওঁলোকেও কথাটো গম পালে যে synthetic indigo প্ৰডিউচ কৰিছে সেইকাৰণে আমাক এনেধৰণে বাধ্য কৰালে দিবৰ কাৰণে চ' সেই illiterate অশিক্ষিত পেজেণ্টবিলাকৰ কথাটো গম পালে তেতিয়া তেওঁলোকে অপ'জ কৰিলে কিয় আমি পইচা দিম আমাৰ পইচা ঘূৰাই দিয়ক মানে আমি এনেধৰণে চাইন নকৰোঁ বুলি ক'লে আমাৰ চাইনখিনি নহ'ব তেওঁলোকে মানে অপ'জ কৰিলে কথাটো যে আমাৰ পইচা ঘূৰাই দিয়ক and they wanted their money back যিখিনি পইচা আমি দিছিলোঁ আপোনালোকক গোটেই পইচাখিনি আমাক ঘূৰাই দিব বিচাৰিলে at this point Gandhi arrived in Champaran so এই টাইমটোতে গান্ধীজী ফাৰ্ষ্ট টাইম চাম্পাৰণলৈ আহিছিলে গতিকে এই চিটুৱেশ্যনটো অলৰেডি চলি আছিলে এই চিটুৱেশ্যনটো অলৰেডি চলি আছিলে আৰু কথাটো লুইছ ফিজাৰক মহাত্মা গান্ধীয়ে কৈ আছিলে আৰু এই সময়তে আহি মেলি মই যি সময়ত মানে এই কেছটো চলি আছে তেওঁলোকে লয়াৰবিলাক হায়াৰ কৰিছিলে ফাইট কৰিছিলে যে আমাৰ শ্বেয়াৰ ক্ৰপিং চিষ্টেমৰ পৰা মুক্ত কৰিব লাগে আমি তেওঁলোকক 15% এনেধৰণে কম্পেনচেশ্যন নিদিওঁ চ' এই কেছটো কোৰ্টত চলি আছিলে আৰু এই সময়তে যেতিয়া ৰাজকুমাৰ শুক্লা গৈছিল মহাত্মা গান্ধী আহি মেলি চাম্পাৰণত উপস্থিত হৈছিল সেই কথাটো কৈছে চ' হি বিগেন ট্ৰাইং টু গেট দ্য ফেক্টছ ঠিক আছে আমি ইয়ালৈকে এতিয়া আজি ভিডিঅ'টো ইমানলৈকে পঢ়িলোঁ চ' ইয়াৰ পাৰ্ট 2টোত আমি পিছৰখিনি কণ্টিনিউ কৰিম তোমালোকে যদি ভাল পালা তেতিয়া এটা লাইক কৰি দিবা আৰু কিবা নুবুজা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা চ' লগ পাম মোৰ নেক্সট ভিডিঅ'ত টিল দেন ইউ টেক কেয়াৰ বাই বাই মাই ষ্টুডেণ্টছ